তলেদি পানী পৰি আছে কাৰণে ভৰিকেইটাকে ধুই লৈছোঁ এয়া ব'ৰ্ড মোৰ নতুন এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ তো ফ্ৰেণ্ডছ আজি মই গৈ আছোঁ আপোনালোকে চিনি পাই নাপায় নাজানো কিন্তু আজি আমি এতিয়া গৈ আছোঁ তিতাবৰ চুইচ গেট তো ভিডিঅ'টো শেষলৈকে চাই থাকক তো গৈছোঁ ব'লক আৰু ৰ'ব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু তো ভিডিঅ'টো শেষলৈকে চাই থাকক মই এতিয়া গৈ আছোঁ চুইচ গেটলৈ তিতাবৰতে আছে তো তাত গৈ দেখাইছোঁগৈ আপোনালোকক অলপ দেখাব চেষ্টা কৰিম আৰু এখন চুইচ গেট আৰু তো ফ্ৰেণ্ডছ মই তিতাবৰ চাৰিআলি পাওঁ পৰা হৈছোঁ আৰু বেছি দূৰ নাই অকণমান আছে তাত গৈ আপোনালোকক লগ পাইছোঁ বোলো তো হেল্ল' ফ্ৰেণ্ডছ মই আহি পাই গ'লোহি তিতাবৰ চাৰিআলিৰ পৰা 7 কিলোমিটাৰমান সোমাই আহি এখন ট্ৰান্সফৰ্মাৰ আৰু এখন ব'ৰ্ড লিখা আছে চৰাইপানী এইফালেদি এতিয়া সোমাই যাব লাগিব তো ফ্ৰেণ্ডছে আমি আহি পাইছোঁহি আৰু এইডোখৰতে ঠাইত নৈখন যে গেটখন সেইডোখৰত যে এয়া গৈ আছোঁ মই আহি পিনি পাই গ'লোহি এইখন চৰাইপানী চুইচ গেট সেইখন দেখাম ৰ'ব প্ৰথমতে মাকটো মোৰ জেপত ভৰাই লৈছোঁ সেইখনেই চাওক চৰাইপানী চুইচ গেট দেখাই দিছোঁ সেইখনেই চাওক চৰাইপানী চুইচ গেটখন সেইখন বহুত পুৰণি এখন গেট হয় বহুত পুৰণি এখন চুইচ গেট এনেকৈ ভৰিকেইটা ধুই লৈছোঁ গেট দেখিছে আৰু তলত এইসোপা তলত এয়া শিলৰে ধুনীয়াকৈ পানী পৰি আছে এইবোৰ দেখিছে এইবোৰ তলেদি পানী পৰি আছে কাৰণে ভৰিকেইটাকে ধুই লৈছোঁ এয়া পানীয়ে এনেকুৱা মুখখনো ধুই ল'লোঁ এইখন তলৰ পৰা চুইচ গেটখন এইখন ওপৰত গৈ দেখাইছোঁগৈ এইবোৰ এনেকৈ পানীবোৰ তলে গৈ থাকিব এখন ইয়াতে এখন লিখা আছে আঁচনি নিম দেখিছে এইবোৰ দেখিছে শুই নৈখনৰ পৰা এনেকৈ পানী আহি এনেকৈ তলেদি গৈ পিনি সেইবোৰ তেনেকৈ পৰিগৈ সেইবোৰ তেনেকৈ পৰিছে এইখনে ওপৰত চাই লওক ধুনীয়াকৈ সেইখন নৈখন এইখনেই চুইচ গেটখন তো এইফালেদি চিৰিয়েদি ওপৰলৈ উঠি যাব পাৰি কিন্তু এতিয়া মই নাযাওঁ ইয়াত বেছি দেৰি নকওঁ তো এইখনে চুইচ গেট দেখালোঁ আপোনালোকক তো এতিয়া তো আৰু এটা তিতাবৰ ওচৰতে থকা বৌদ্ধ মন্দিৰ এটা আছে তালৈ গৈছোঁ তো তাত গৈ পিনি আপোনালোকক লগ পাইছোঁগৈ এতিয়া ইয়াৰ পৰা ওলালোঁ তো ফ্ৰেণ্ডছ ইফালে এটা বৌদ্ধ মন্দিৰ আছে বৌদ্ধ মন্দিৰটো মই সেইপিনে গৈ পিনি আপোনালোকক এনেই বাহিৰৰ পৰা দেখাই দিছোঁ জুম কৰি দেখাই দিছোঁ ৰ'ব বৌদ্ধ মন্দিৰটো বাহিৰৰ পৰাই দেখাই দিছোঁ ভিতৰত নোসোমালোঁ আৰু ভিতৰলৈ ঘৰলৈ যাবলৈ দেৰি হ'বগৈ ইয়াত সোমোৱা মাত্ৰ সেইটো চাওক মই ইয়াৰ পৰাই দেখাই দিছোঁ অলপ এইটো দেখিছে মই বাহিৰৰ পৰাই আধা দেখা এইখনীয়া ব'ৰ্ডখন তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো মানে যদি ভিডিঅ'টো চাই ভাল লাগে